खुलुमबाय बयखौबो बे समाव मोनसे गोनां खौरां लानानै फैलायबाय गुवाहाटी हाइकर्टनि एडभोकेट राजु दिउरि बिथाङा फैगौ बिटिसि बिसायख'थिखौ नोजोर बोनानै खौरांगिरि मेलनि गेजेरजों माखासे बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला राजु दिउरि बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङै मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो बेनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय जयकुंडी regarding BTC BTR election লৈ পেলাই আমি বেছি কথা ক'বলৈ নাযাওঁ মই এজ এ ট্ৰাইবেল এক্টিভিষ্ট এজ এ ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন অল ইণ্ডিয়া ট্ৰাইবেল ইউনিয়নৰ এডভাইজাৰ হিচাপে মই এটাই ৰিকুৱেষ্ট কৰিম টু অল মাই ট্ৰাইবেল ফেলো ব্ৰাদাৰ্ছ ইয়াত যিসকল বসবাস কৰি আছে BTR তেখেতসকলক এটাই ৰিকুৱেষ্ট যে আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে UPPL হওক BPF হওক আল্টিমেটলি ইয়াত নন ট্ৰাইবেলখিনি এক্টিভ ৰোল খেলি আছে নন ট্ৰাইবেলক ডিভাইডেড ৰোল পলিচি কৰিবলৈ গৈ আছে কালিলৈ প্ৰমোদ বড়োকো ল'ব পাৰে আৰু হাগ্ৰামা ছাৰকো ল'ব পাৰে আৰু কোনে ল'বলৈ গৈ আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা এতিয়া যিখিনি আমি কষ্ট কৰিলোঁ BTR ল'বলৈ যাওঁতে 5,000 মানুহ শ্বহীদ হৈ গুচি গ'ল আজি ডেটত ট্ৰাইবেলবিলাকক ডিভাইড কৰি পেলাই আমাক ফান কৰি দিছে সেই ফান কৰি দিয়াৰ কাৰণে আমাৰ মাজত এতিয়া এনেকুৱা এটা ভাইৰাছ সোমাই দিছে পাৰ্টিকুলাৰ RSS আৰু নন ট্ৰাইবেল অৰ্গেনাইজেশ্যনখিনিয়ে আমাৰ মাজত হাই কাজিয়া কৰাই পেলাই ফান কৰি দিয়াৰ কাৰণে ৰিজাল্টটো কি হ'ব আল্টিমেটলি কালিলৈ বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰিব বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ লগে লগে BTRত যিটো এডমিনিষ্ট্ৰেশ্যন পাৱাৰটো এইটো নন ট্ৰাইবেলৰ হাতত গুচি যাব নন ট্ৰাইবেলৰ হাতত গুচি যোৱাৰ লগে লগে আপোনালোকৰ 6 শিডিউলটো এম অবজেক্টটো ডাইলিউট হৈ গুচি যাব বড়ো ৰাইজ ইয়াত ছেকেণ্ড ক্লাছ হৈ যাব ট্ৰাইবেলবিলাকৰ মাটি বাৰী ধ্বংস হৈ যাব ট্ৰাইবেলবিলাকৰ মৰি ধ্বংস হৈ যাব ট্ৰাইবেলবিলাকৰ ইয়াৰ পৰা খেদি দিব আমি আল্টিমেটলি মাটিৰ মালিক হৈ পেলাই আমি ইয়াতে ভিক্ষাৰী হৈ থাকিবলৈ ৰাস্তাত টুকুৰি লৈ পেলাই ঘূৰি ফুৰিব লাগিব Therefore, I request all my tribal fellow brothers যিসকল ইয়াত বসবাস কৰি আছে বড়ো ৰাভা মেছ কছাৰী হওক অল দ্য ট্ৰাইবেলছক কৈছোঁ আপোনালোকে পাৰ্টিকুলাৰলি আৰু খ্ৰীষ্টান যিসকল ট্ৰাইবেল মানুহ আছে প্লাছ আদিবাসীসকলক কৈছোঁ আপোনালোকৰ ছত্তীশগড়ৰ নিচিনা গীৰ্জা জ্বলাবলৈ গৈ আছে গীৰ্জা ধ্বংস কৰিবলৈ গৈ আছে আৰু যিসকল বিজেপি আৰু RSSত সোমাই আছে যিবিলাক খ্ৰীষ্টান মানুহে বিজেপিত আছে আপোনালোকে যদি ধৰ্মটো যদি পলিটিক্স কৰিবলৈ গৈছে তেতিয়া মোৰ ক'বলৈ একো নাই আপুনি যদি জেনুইন খ্ৰীষ্টান হয় তেতিয়াহ'লে আপোনালোকৰ মূল্যৱান ভোটটো আপুনি কেতিয়াও বিজেপিক ভোট দিব নালাগে আৰু নিদিয়ে এইটো ষ্টেণ্ডটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখক আদাৰৱাইজ আপোনালোকে অহা কালিলৈ BTRত যেতিয়া বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰিব নন ট্ৰাইবেল যেতিয়া এডমিনিষ্ট্ৰেশ্যন পাৱাৰত আহিব ট্ৰাইবেল মানুহ বড়োসকল যিবিলাক খ্ৰীষ্টান তেখেতসকলক ST চাৰ্টিফিকেট কাটিব তেখেতসকলক চাৰ্চ জ্বলাই ধ্বংস কৰিব আপোনালোকে সদায় ছ'চিয়েল মিডিয়াত চাই আছে আপুনি ছত্তীশগড়ত চাওক এভৰি ডে এট্ৰচিটি এগেইনষ্ট দ্য খ্ৰীষ্টান মানুহক গীৰ্জাত জ্বলাই আছে খ্ৰীষ্টান মানুহক দৌৰি পিটি আছে চিষ্টাৰবিলাকক মানে তেখেতসকলে জেলত লৈ গৈছে আননেচেচাৰী ইলিগেল মানে বেছলেছ এলিগেশ্যন দি পেলাই এৰেষ্ট কৰি আছে সেইকাৰণে ইয়াত যিসকল খ্ৰীষ্টান মানুহ আছে যিবিলাক খ্ৰীষ্টান আমাৰ শিডিউল ট্ৰাইবসকল আছে বিজেপিত যোৱা মিনছ ইউ আৰ গয়িং এগেইনষ্ট ইয়ৰ ৰিলিজনছ you are going against Jesus you are going against your community interests therefore Christian rights BJP আপোনালোকে বাই টাটা কৰাটো it is mandatory for you tribal সকল আমাৰ UPPL আৰু BTFৰ মাজত হাই কাজিয়া কৰিব নালাগে it is a politics আমি বড়ো মানুহ আমি ট্ৰাইবেল মানুহ আমাৰ অবজেক্টিভ এটাই আছিলে আমি লাগলে 50-50 আমি চিঞৰিছিলোঁ আসাম should be divided 50-50 বুলি আমি চিঞৰিছিলোঁ আমি একেলগে সংগ্ৰাম কৰিছিলোঁ একেলগে আমি NDF ফৰ্ম কৰিছিলোঁ একেলগে আমি BLT কৰিছিলোঁ অবজেক্টিভ এটাই আমাক লাগে ষ্টেট আমাৰ বড়ো মানুহৰ আইডেন্টিটি বড়ো মানুহ কালচাৰ আমি প্ৰটেক্ট এণ্ড প্ৰমোট কৰিবৰ কাৰণে আমাৰ অবজেক্টিভটো আছিলে কিন্তু বিজেপি কাইলৈ অহাৰ লগে লগে আমাৰ যিটো অবজেক্টিভ প্ৰমোট এণ্ড প্ৰটেক্ট কালচাৰ অফ দ্য ট্ৰাইবেল ইউনিটিটো এইটো শেষ হৈ গুচি যাব সেইকাৰণে শেষত মই এটা ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আমাক এণ্টি ট্ৰাইবেল অৰ্গেনাইজেশ্যন নালাগে আমাক এণ্টি ট্ৰাইবেল পাৰ্টি আমাক নালাগে যিসকল আনকনচিয়াছলি 2 পইচাৰ কাৰণে বিজেপিক ছাপোৰ্ট কৰিছিলে আপোনালোকে টেক ইউ টাৰ্ণ ঘূৰি আহক come back to the mainstream to save your life to save the future of future generation of your grandchildren otherwise আমি ইয়াত ভিক মাঙি পেলাই ঘূৰি ফুৰিবলৈ এদিন হ'লেও আমি লাগিব চাই থাকিব এইখিনিকে কৈ পেলাই মই আপোনালোকক আহ্বান জনাইছোঁ all the best to all the candidates whosoever is contesting in forthcoming election সকলো ট্ৰাইবেল মানুহ আহক জয়যুক্ত হওক
ট্ৰাইবেলৰ কাৰণে কাম কৰক, ট্ৰাইবেলৰ কাৰণে মাত মাতক, কিন্তু আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে আৰু আমি সুবিধা দিব নালাগে নন ট্ৰাইবেলক ইয়াত আমাক শাসন কৰিবলৈ। আমি ট্ৰাইবেল মানুহে আমাক যদি নন ট্ৰাইবেল যদি শাসন কৰে তেতিয়াহ'লে আমি ওৱান ডে ভিক্ষাৰী হোৱাটো কনফাৰ্ম। আমাক ডিসইউনাইট কৰিবলৈ গৈ আছে, আমাক ধ্বংস কৰিবলৈ গৈ আছে, এইটো আপোনালোকে কৰিবলৈ নিদিব আৰু নকৰিব প্লিজ। I as a Raju Deuri, as a tribal activist, I appeal and request to all my fellow brothers, please don't cast any vote against the anti-tribal national party or regional party or not with any organization whosoever is working against the tribal community. That's all. Thank you.